সো হেল্লো এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকাৰ গীত আৰু অভিনয় আপোনালোকে নিশ্চয় ভাল পায় আৰু দীপলিনা ডেকাৰ আজি বাৰ্থডে গতিকে প্ৰথমতে মই আমাৰ সকলোৰে তৰফৰ পৰা দীপলিনা ডেকালৈ জন্মদিনৰ বহুতো শুভেচ্ছা জনাইছো অনাগত দিনবোৰত যাতে তেওঁ ভাল ভাল কাম কৰি যায় আমাক ভাল ভাল গীত উপহাৰ দি যায় তাৰে আশাবাদী আৰু আপোনালোকেও দীপলিনা ডেকাক মোৰ কমেন্ট সেকশনৰ যোগেদিয়ে হ্যাপি বাৰ্থডে উইশ কৰি দিব বুলি আশা ৰাখিলো আৰু দীপলিনা ডেকাই ৰাতি 12টা বজাত কেক কাটি নিজৰ বাৰ্থডে সেলিব্ৰেশন কৰিছে ফ্যামিলিৰ সৈতে আৰু কোন আহিলে তেওঁৰ বাৰ্থডে লৈ গতিকে তাৰে সৰু এটা ভিডিও ক্লিপ মই আপোনালোকক ইয়াতে দেখাই দিছো সো গাইস আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদিহে ভাল পায় আৰু দীপলিনা ডেকাৰ বাৰ্থডে বুলি মোৰ ভিডিওটো আজি লাইক এটা কৰি দিব আৰু আগলৈ এনে ধৰণৰ আপডেটসমূহ পাই থাকিব সো চেনেলটি সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ